বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক আজি দেখাব গৈ আছোঁ চক্ৰেশ্বৰ মন্দিৰ। মই এতিয়া গৈ আছোঁ চক্ৰেশ্বৰ মন্দিৰৰ ভিতৰৰ পিনে। আমি আহি মেইন মন্দিৰ পালোঁ। এয়া হৈছে মেইন মন্দিৰ। আপোনালোকে আহিব খুজিলেও আহিব পাৰে। এই মন্দিৰটো কালিপুৰত আছে, ব্ৰহ্মপুত্ৰৰ কাষত। এই মন্দিৰটো প্ৰত্যেকবাৰে খোলা থাকে। এয়া দেখিছে, প্ৰথমতে আছে গণেশ বাবা। কি সুন্দৰ পৰিৱেশ। যিহেতু আমি গধূলি হোৱাৰ আগে আগে আহিছোঁ, এইখিনি টাইমত খুবেই ভাল লাগে। বহুত মানুহ আহে। আপোনালোকেও আহিবচোন এদিন, খুবেই ভাল লাগিব। এয়া দেখিছে, ওপৰতো মূৰ্তি আছে। এয়া মহাদেৱ বাবা, নন্দী বিন্দি। তাৰ আছে বজৰংবলী, হনুমান বাবা। এয়া দেখিছে শিলিখাৰ গছ, ৰঙা চন্দন কি ধুনীয়াকৈ ফুলি আছে। কি সুন্দৰ দৃশ্য। মন্দিৰত আহিলে আপোনালোকে এই মেকুৰীটো দেখিবলৈ পাব।
ইনামখিনি আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।